welcome back to my channel. Akha koru apnalok hokolo bhale ase, moyo bhalei. Aru aji dintu ahile, jehetu aji amar nibor Annaprashana ceremony. Aru jiman kini paru iman kini dekhai jam. Aru hordoke hulabo logia hol jehetu. Aru ইয়াৰ আমি এটা ফটো সেশন কৰি আছো অকমান এফালে ভাইটি আহিছে ফটো মাৰিবলে ভাইটিক আপোনাক দেখুৱাম বাৰু মাতটো ভাল হোৱা নাই এখানে এডিট কৰিবলৈ অকমান দেৰি হ'ল তথাপি এডিট কৰি দিছো যেহেতু আপোনাক ৰৈ আছে ভিডিও চাবলৈ নহয় জানো এখানে এফালে মা যোগাৰ কৰি আছে আৰু ঘৰৰ পাও মা পাপা আহিলে সবে ফ্যামিলি মেম্বাৰো আহিলে তে নিয়মটো ইয়াতে কৰিম যেটো ভাত সাত খোৱাব লাগে এখানে এবাৰ সবজি তবজি যোগাৰ কৰি আছে আৰু মই কাটি নিলো যেহেতু নিবক প্ৰথম ভাত মামাই মুখত দিব লাগে হেকাৰণে আমাৰ ভাইটিয়ে এতিয়া খুৱাই আছে আৰু সকলো পৰিয়াল মানুহে খাবলৈ মন কৰে হেকাৰণে মই কাটি দিয়া নাই ভিডিওটো সবে এটা আহি পিনে খুৱাই যাব অকমান চাই যাব আৰু লাষ্ট লৈকে চাব ভিডিওবোৰ বৰ ধুনীয়া হ'ব গৈ আছে কাটি নিদিব এফালে পাপাও আহি খোৱালে এতিয়া বয়াতে খুৱাব যেহেতু সকলো মানুহে খাবলৈ মন যায় আৰু এটোৱে মই মেমৰি হিচাপে ইউটিউবত থবলৈ মন হেকাৰণে মই কাটি দিয়া নাই স্কিপ কৰা নাই হেকাৰণে চাই যাব অকমান
সো প্ৰথম এনেকৈ বস্তু থৈ পিনে চুবলৈ দিয়া নিবক কি বস্তু চুৱে কিতাপ পইচা হওক বা ফুল মানে কিবা কিবি এনেকৈ থৈ দিয়ে তাৰপিছত আমাৰ নিবে প্ৰথম কিতাপে চুইছিলে তাৰপিছতহে পইচাটো চুইছিলে আৰু সো এইটো অকণমান কেপচাৰ কৰি থলোঁ আৰু এতিয়া কেক কাটিম আমি ধুনীয়াকৈ বায়ে বনাই দিছে কেক অন্নপ্ৰসন্ন কেক ডিজাইনটো মই দিছিলোঁ বাৰু তাৰপিছত এতিয়া কেক কাটিং কৰিম এইবোৰ অকণমান এদিনাই কিবা আমনি কৰিলে অকণমান তাৰপিছতে কেক কটাৰ পিছত চবক বিলালোঁ কেক চেক দিয়া হৈ আছে আৰু আগলৈ চাই যাওক ভিডিঅ'টো কেকটো কেনেকৈ লাগিছে বাৰু কিউট লাগিছে নহয় জানো আৰু আপোনালোকেও মনতে ভাবি এপিচ আপোনালোকক দিছোঁ আৰু যিমানখিনি পাৰোঁ ইমানখিনি দেখাই আছোঁ মাজে মাজে যিহেতু আপোনাৰ হয়তো গম পাইছেই ইমান সদৰ হয় মানুহ থাকিলে আলহীকো মাত দিব লাগে সেইকাৰণে এইফালে ফটো ছেশ্যন চলি আছে এতিয়া নিব অকণমান ছিংগল পিক ক্লিক কৰি দিবলৈ কৈছোঁ যিহেতু ফটোৱে মেইন নহয় জানো মেমৰি হিচাপে ফটোৱে থাকি যাব সেইকাৰণে আৰু এই ফটোত মানে হাঁহি নিদিয়ে এতিয়া লাহে লাহে গেষ্ট আহিছে আৰু আমাৰ ঘৰৰ পৰা মামা আহিছে ডাঙৰ মামা সৰু মামী বৌহঁত চবেই আহিছে আৰু আমাৰ এখেতৰ পৰিয়ালো আহিলেই এতিয়া গেষ্ট অহা ষ্টাৰ্ট হ'ল আৰু সেইফালে খোৱা বোৱা বনাই আছে যিহেতু মোবাইল মই ভিডিঅ' কৰা নাই কি ভিডিঅ' উঠালে নাজানো ছাগলী মাংস কুকুৰা মাংস মাছ চব সকলো বস্তু দিয়া হৈছিলে সেইবোৰ নুঠালেই যিহেতু নিজে ভিডিঅ' কৰিলে নহয় আজি অকল ফটো মাৰা হৈছে মই অকলে অকলে মাৰি আছোঁ তাৰপিছত এতিয়া মই ভাইটি এটা আপোনালোক চিনাকি কৰাই দিওঁ যিহেতু বহুত ধুনীয়া ফটো মাৰে আৰু ঢোকাৰ কাৰণে কোনোবা ভিউৱাৰ্ছ মানে ফটোগ্ৰাফাৰ লাগে যদি কণ্টেক্ট কৰিব পাৰিব কৈ দিয়ে নামটো মই লক্ষী গগৈ মোৰ ঘৰত ঢকুৱা দে ফটোশ্বুট এনি ফটোশ্বুট হ'লে কণ্টেক্ট কৰিব পাৰিব আৰু নম্বৰটো হ'ব মই এড্ৰেছটো কৰি দিম বাৰু তো কণ্টেক্ট কৰিব বহুত ধুনীয়া ফটো মাৰে মাহঁতো অলপ সোনকালে যাবলগীয়া হ'ল যিহেতু ভাইৰ এক্সাম আহি আছে সেইকাৰণে নাথাকিলে যিহেতু এবাৰ বৰ্ড এক্সাম দিব থাকিবলৈ বহুত মন আছিলে কিন্তু নাথাকিলে আৰু বেলেগ এদিন থাকিবলৈ আহিব সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি নতুনকৈ আহিছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনে প্লিজ এটা লাইক দি যাব যেতিয়া ৰাতিয়ে হৈ পৰিলে তথাপিও মানুহ কেইটামান আহি আছে এতিয়া পূৰা মাত ভাঙি গ'ল আপোনালোকতো গম পাইছে মাত পূৰা ভাঙি গ'ল কাহ হৈ আছিলে আৰু যিহেতু প্ৰগ্ৰাম কিবা হ'লে মানে কাম বন কৰোঁতে মানে মাত ভাঙিয়ে যায় আৰু বহুত বেয়া লাগিছিলে শুনিবলৈ চ' আজিৰ ব্লগটো ইমানতে এণ্ড কৰিম আৰু বহুত ভাল ভাল ভিডিঅ' আহি আছে অফিচিয়েল ভিডিঅ' আপোনালোক চাব পাৰিব চ' ছাবস্ক্ৰাইব মাই চেনেল